এই কয়লা হিলত ময়ূৰে চিণ্ডিকেট কৰিছিলে তই সঁচা কথা কচোন বাৰু নাই কৰা অঁ সেইকাৰণে তোৰ তোমাৰ কাৰণে খং হেৰিবোৰ মুখৰ পৰা আপুনি যে প্ৰশান্ত দা কওকচোন মই সেইদিনাখনো কৈ আছো মোৰ মুখৰ পৰা কেতিয়া ওলালে যে ময়ূৰ দাই চিণ্ডিকেট তই কিনাৰতে আছিলি খালি মই বহিহে আছিলো বাকী সোপা পাগল কেলে লাগি তোৰ লগত কি কথা কাজি বুলি কথা আছে বাৰু ময়ূৰ দাৰ এগেইনষ্টত প্ৰেছ মিট দিছে দলীয় নিৰ্দেশনা মতে মই দলৰ হিচাপে মই বহিছো ময়ূৰ দাৰ লগত মোৰ ব্যক্তিগত একো নাই মই ময়ূৰ দাৰ নাম লোৱা নাই সেইটো কথা জষ্টুমত সিহঁতি জানে আৰু তয়ো জান যে ময়ূৰ বৰগোহাঁই যে শিল কয়লাত চিণ্ডিকেটত নাই মই আপোনাৰ মুখৰ আগত কৈছো ফোনটো ৰেকৰ্ড কৰিলেও কৰক মানুহকতো শুনাবতো পাৰিব মই কৈছো যে ৰাইজৰ দলৰ হিচাপে মইতো এটা ভাতৃ সংগঠন হয় তাৰ যুৱ বাহিনী মই কৈছো যে ময়ূৰ বৰগোহাঁই মই অখিল কৈছো জড়িত নাই তাৰ পিছতো সিহঁতি যদি বজাইছে সিহঁতৰ কিবা পলিটিকেল লাভালাভ আছে মই নাজানো এক নম্বৰ কথা তই মই কাইলৈ তোৰ ঘৰত বহিম এই কথাটো লৈ কেলে আমাৰ কোনো বেলেগ কথা নাই এই ময়ূৰৰ বদনামটো অন্তত মিছামিছি হ'ব নালাগে মোৰ কথা সেইটো মই দৰকাৰ হ'লে ষ্টেটমেণ্ট দি দিম ময়ূৰ দাৰ এগেইনষ্টত হ'ব ময়ূৰ দাৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই আৰু মই তেওঁৰ এগেইনষ্টত কোনো চিণ্ডিকেটৰ লগত জড়িত যোৱা মই কোনো কথা কোৱা নাই হয় দল